Hi friends, আজি মই আপোনালোকক দীঘলী পুখুৰীত থকা যুদ্ধ স্মাৰক পাৰ্কখন দেখাম। এইখন হৈছে ভিতৰলৈ প্ৰৱেশ কৰা গেট। এয়া ৱাৰ মেমৰিয়েল পাৰ্ক। এতিয়া ভিতৰখিনি চাওঁ বলক। ইয়াতে এটা দান পাত্ৰ আছে। যুদ্ধত শ্বহীদ হোৱা বীৰসকলৰ পত্নী বা তেওঁলোকৰ পৰিয়ালৰ কাৰণে ইয়াত নিজৰ ইচ্ছা অনুসৰি দান কৰিব পাৰি। চাওকচোন, ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। পাতবিলাক চাওকচোন, ইমান সতেজ হৈ আছে। এইটো অসমৰ লৌহ মানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি। ইয়াতে সুন্দৰ ঠাণ্ডা বতাহ বলি আছে। পাৰ্কখনৰ ভিতৰলৈ যাওঁ বলকচোন। এইখন হৈছে ইণ্ডিয়ান নেভি মিছাইল। চাওকচোন, ফুলবোৰ ইমান ধুনীয়া কৰি ফুলি আছে। লোকপ্ৰবাদ মতে দীঘলী পুখুৰীটোৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই তেওঁৰ জীয়ৰী দীঘলীৰ নামত খন্দাইছিল। এইখন টেংক চাওকচোন। এইখন ইণ্ডিয়ান আৰ্মিৰ টেংক। টেংকখন সন্মুখৰ ফালৰ পৰা চাম আহকচোন। এই টেংকখন যুদ্ধত ব্যৱহাৰ কৰা হয়। ফুলেদি ধুনীয়া কৰি বনাই থৈছে। ৱেৰ মেমৰিয়েল। ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোক বহুত 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 মৰম দিব। এইখন ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ জেট প্লেন। দীঘলী পুখুৰীৰ চাৰিওফালে বিভিন্ন শিক্ষা অনুষ্ঠান আছে, যেনে কটন কলেজ, হেণ্ডিক আদি। এই দুটা যুদ্ধত ব্যৱহৃত মিছাইল। বলকচোন, তলৰ ফালে কি আছে চাওঁ। ভাৰত স্বাধীনৰ আগৰ বহুকেইখন ছবি ইয়াত বেৰবোৰত দেখা পোৱা গৈছে। ইংৰাজে আমাক কৰা অত্যাচাৰৰ দৃশ্যও দেখা পোৱা গৈছে। এইটো হৈছে ৱেৰ মেমৰিয়েল মিউজিয়াম। কাৰ্গিলৰ যুদ্ধত শ্বহীদ হোৱা কেপ্টেইন বীৰ জিন্তু গগৈ শ্ৰদ্ধাঞ্জলি জনাইছে। ময়ো বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
পালোঁ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষ। এয়া শৰাইঘাট যুদ্ধৰ এখন জীয়া ছবি। লাচিত বৰফুকন আছিল আহোমৰ সেনাপতি। তেওঁ মোগল সৈন্যক শৰাইঘাটৰ যুদ্ধত কঠোৰভাৱে পৰাজিত কৰিছিল। এইবাৰ ক'ত লৈ যাম চাওক। এয়া নাৱত উঠা প্ৰথম অভিজ্ঞতা। আমি পিছে নাওখন নিজে চলোৱা নাই, নাৱৰীয়াৰ সহায় লৈছোঁ। পুখুৰীৰ পাৰত এখন পাৰ্কো আছে। তাতে ল'ৰা-ছোৱালীবিলাকে আনন্দমনে খেলি আছে। বতৰটো অকণমান ডাৱৰীয়া হৈ আহিছে। সেইকাৰণে আমি পাৰ্কত যাব পাওঁ নে নাপাওঁ বা। মানে ভয় লাগে ন নাও চলাই। এতিয়া বৰষুণ পৰিব, আমি জোলাও চলিব লাগিব। যেতিয়ালৈকে আমি জোলা হৈ যাব তেতিয়ালৈকে বৰষুণ নিদিয়ে। কোনফালে যায় জোলাত জ্বলিব? সেইফালে, সেইটো আৰু নিব না নাৱত গৈহে উঠেগে। এয়া আমি ভয়কে এপাক ঘূৰি আহিলোঁ। বতৰটো বেয়া হৈ আহিছে। এই বৰষুণ পৰে আৰু। এতিয়ালৈকে বাই।